অসম চৰকাৰৰ কোনোবা নহয় কোনোবা মন্ত্ৰীয়ে অসমৰ বিভিন্ন স্থানত 38খন নতুন স্কুলৰ আজিৰ পৰা আৰম্ভ কৰিছে আৰু এই স্কুলসমূহ 19খন স্কুল ইয়াৰ ভিতৰত চাহ বাগিচা ভিতৰত হ'ব চাহ বাগিচাৰ ল'ৰা ছোৱালীৰ কাৰণে হ'ব আৰু 18খন স্কুল আমাৰ অসমৰ বিভিন্ন ঠাইত আজি মুকলি হ'ব আৰু মই গৌৰৱ অনুভৱ কৰোঁ যে ইয়াৰ ভিতৰত আমাৰ জালুকবাৰী সমষ্টিৰ এই ৰংমহল আদৰ্শ বিদ্যালয়ো সন্নিবিষ্ট হৈ আছে ৰাতিপুৱা আমাৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই হাজোত আদৰ্শ বিদ্যালয় উদ্বোধন কৰিছে অহা